মুনিগণে চিন্তা নাপাবে সৌ হৰি যশোধা বোলে। সিদ্ধ মুনিগণে নোপোৱা হৰি যশোধাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই দিয়ে। উত্তৰটো হ'ব ভগৱানৰ ৰূপত উপলব্ধিৰ বাবে সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান আৰু সাধনাৰে চেষ্টা কৰি আহিছে, কিন্তু অন্তত ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱানক তেওঁলোকে লাভ কৰিব পৰা নাই। তাৰ বিপৰীতে ভগৱানক নিজৰ পুত্ৰৰূপে পাবলৈ বিচৰা শ্ৰীকৃষ্ণৰূপে যশোধাৰ পৰা পোৱাইছে। প্ৰকৃততে ইয়াৰ জৰিয়তে কবিয়ে ভক্তি শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু ভগৱান যে ভক্তৰ অধীনত সেই কথাকে ইয়াৰ জৰিয়তে হৃদয়স্পৰ্শী হৈছে। গণ দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4-5 নম্বৰ। এক নম্বৰ আছে মাধৱদেৱৰ উঠে উদ্বাকু গোপালহে বৰগীতিৰ মূল কথাখিনি আলোচনা কৰা। উত্তৰটো হ'ব মাধৱদেৱৰ উঠে উদ্বাকু গোপালহে বৰগীতিৰ মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা বৰ্ণনা কৰিছে। সিদ্ধ মুনি